তোমালোকে ৰক্ষা কৰিবা। এই বোধটোৰ ভিতৰত আহাটো খুব ভাল। আৰু ভাল কাম কৰিবলৈ হ'লে অলপতো কষ্ট কৰিব লাগিব। হয় ছাৰ। ভাল কাম কৰিলে কষ্ট হয়। সম্পৰ্ক যিটো আমি মানি লৈছিলোঁ যে এজন ধনীয়ে যেতিয়া নিজৰ ভাতৃৰ হাতত ৰাখিটো বান্ধি দিয়ে, ইয়াৰ তাৎপৰ্য এইটোৱে হয় যে সেই ভাইজনে নিজৰ ভনীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ জীৱন পৰ্যন্ত আত্মবলিদান কৰিছিলে। তেনেকুৱা কাহিনী আমাৰ সমাজত পূৰ্বৰ পৰা চলি আহিছে। আমাৰ হিন্দু সমাজত আমি যদি যিবিলাক আমাৰ পুৰণি যিবিলাক পুথি আছে, যেনেকৈ ভাগৱত বা পুৰাণ, সেইবিলাকত আমি যদি অলপ যদি পাঠ লুটিয়া চাওঁ, তাতো আমি দেখিবলৈ পাওঁ যে পুৰণি কালৰ পৰা তেনেকুৱা বিভিন্ন উদাহৰণ আমাৰ মাজত আছে, যি উদাহৰণৰ জৰিয়তে আমি বৰ্তমান সময়ৰ প্ৰজন্মই যিবিলাক আছোঁ, আমিও সেই একেটা পৰম্পৰাই অতিবাহিত কৰি আছোঁ। যেনেকুৱা ভাগৱত পুৰাণত আমি দেখিছোঁ যে
এতিয়া ৰাখি বান্ধিম হাজৰ কৰা মুখামুখি হৈ হাজৰ কৰা বান্ধা এজনে আনজনক বান্ধা 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 চকলেট পাচ্ছি বিবেক कहानी तुम कैसे पढ़ोगा मनोज मोर फोटो के करे के पा ओ फोटो दी दिम सर आप अपना नंबर আছে না মোর দি দিম हाँ आमी परंपरा तुम्हारे रक्षा करिबा এই বহুত ভিতৰত আহাটো খুব আৰু ভাল কাম কৰিব লাগে অলপ তো কষ্ট কৰিব লাগিব হয় স্যার ভাল কাম কৰিলে কষ্ট হয় কিন্তু বেয়া কাম কৰিলে কোনো কষ্ট নহয় বহুত বহুত শুভেচ্ছা ৰক্ষা বন্ধনৰ ৰাখি পিন্ধিবা ভালে থাকা ভগৱান তোমালোকক নামত শুভেচ্ছা কৰিম হয় হয় ঠিক আছে দীৰ্ঘ কৰক আৰু ভাল পঢ়াশুনা ভালে হওক অল দ্য বেষ্ট থ্যাংক ইউ স্যার Sok pas na yun.